আপোনাৰ মানুহে নিদিছে ন এইবিলাক আমাতকৈ বেছি অভিজ্ঞতা মানুহ বহুত শিক্ষা যিনিকি আজি মুখ্যমন্ত্ৰী জহত আজি এখন যুদ্ধ কৰি আজি মুখ্যমন্ত্ৰী হ'বলৈ আজি শিক্ষামন্ত্ৰী কি বেয়া পালে উত্তৰ দিয়া মোক উত্তৰ মানে এতিয়া আপুনি গৈ পেলাই 3 নম্বৰ দলত জইন কৰিছে আকৌ কাইলৈ পঢ়িলে আকৌ বেলেগ দলত যাব আপুনি মানে তেনেকেই আৰু মোৰ ইচ্ছাৰ কথা কেলা ইচ্ছা হ'ল বুলি তেনেকে নহয় নহয় দল ক'ত থাকিব লাগে বিজেপিত থাকিব লাগে এটা নহয় বিজেপি বুলি নহয় যিকোনো এটা দলতে থাকিব লাগে আপুনিতো হাৰে হিমজীয়া কংগ্ৰেছতে থাকিব লাগে কংগ্ৰেছতে আছো কেলা আকৌ কি কৈ আছো কি শুনি আছা আপুনি কৃষ্ণমণিক চিনি পোৱা ভাওনাখন দেখিবলৈ পাবা এদিন কেনেকুৱা ভাওনা হ'ব কুৰুক্ষেত্ৰত আপুনি থাকিলে মানুহে ভোটে নিদিব দলত আপুনি যোনটো দলত থাকে সেইটো দলত মানুহে ভোটে নিদিব নালাগে দিব কেলা নিদিলে কেনেকে জিকিব দলটো নিদিলে কেনেকে জিকিব তোমালোকৰতো জিকোৱা কেলা তোমালোকে বিজেপি ভাল পোৱা বিজেপিতে জিকি থাকা নহয় আমি কাকো ভাল নাপাওঁ চবকে ভাল পাওঁ এইটো কথা আপুনিহে একদম ইটোৰ পাছত সিটো দল সিটোৰ পাছত সিটো দল সিটোৰ পাছত সিটো কিয় ওলাইছে কংগ্ৰেছ 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 কেলা যি কংগ্ৰেছে ভাৰত স্বাধীন কৰিলে কংগ্ৰেছ মহাত্মা গান্ধী পিতাজীয়ে ব্ৰিটিছক খেদি আপুনি বেলেগ চব দলত বাগৰি থাকে ভাল নহয় মানুহ মই বাগৰি থাকিম এটা দলত মইহে বাগৰিছো নে আপুনিয়ে বাগৰিছে আৰু কোন তেনেকে বাগৰিছে কেলা নাই বগৰা বাকী জ্ঞানী মুখ্য সোপা নাই বগৰা হ'লেও আপুনি মাহে মাহে বদলাই দল মোৰ ৰূপ বেলেগ মোৰ নামেই গোবিন্দ সেইকাৰণে মানুহে বেয়া পায় আপোনাক বেয়া পাওঁ মোক কি হানি পৰিল কেলা কোনোবাই মোক খাবলৈ দিছে যে মই আলুৱে কচুৱে কেলা মাছে মাংসই কোনোবাই খুৱাইছে নে কোনোবাই কেলা 1000 2000 20 টকা 50 টকা 40 টকা কেলা টকা দিছে মই ভিক্ষা কৰি খাইছো মই কেইখন দেখালো নহয় আপুনি দল বাগোৱাটো বাদ দিয়ক মই কংগ্ৰেছতে থাকিম আকৌ আমাৰ এতিয়া ইয়াত জইন কৰা কথাটো মই কম নে বেলেগক ক'ব নালাগে খবৰদাৰ আৰু কোনোদিন নাপাবা কিন্তু মোৰ বোলে নাহিবা আকৌ এইটো কি ক'ব ভাইৰেল কৰিবলৈ এইটো ক'ব নালাগে মনে মনে কৰিছো ইটো আহিব ভাইৰেল কৰিবলৈ গম পাই সিটো আহিব আকৌ বনাই নিব নি টকা সোপা ঘটি খাই থাকিব মোক কেলা 10 টকা উলিয়াই দিম আপুনিতো দলত যোগদান কৰি দেখোন পায়ে থাকে চলিবলৈ কথা কৈছা মোক এবাৰ চাদা চোন খাবলৈ টকা 10টা নেপাওঁ সেইকাৰণে পোনা ওই সোপা কেলা বাদেই দিম দলো বাদ দিয়ক ৰাজনীতিৰ জীৱনো বাদ দিয়ক আপুনি বাদ দিম আমাৰ নিচিনা মানুহ পাবলৈ বহুত টান চৈতানি পাব ডকাইত পাব ঠগৰামী পাব স্বাৰ্থলোভী পাব টকা ক'ত পাওঁ সেইটোক বিচাৰি পুকুৰত কেলা সুৰঙা মাৰি ফুৰিব ৰ'ব এতিয়া মই ভিডিঅ'টো সামৰিম আপোনাৰ এই আম আদমি পাৰ্টিত যে আপুনি জইন কৰিছে সেইটো কম নে নকম ভিডিঅ'ত কম নকবা বৰ্তমান নকবা নেকি নকওঁ ইয়াত ওলাব নেকি নলাই কাটি দিম এইটো মনে মনে কৰিছে নেকি মনে মনে কৰিছে নেকি ককা ককা এইটো মানে মনে মনে কৰিছো গম নাপায় আমাৰ কোনো গম নাপায় চুপচাপ খেলখন চাই লওঁ সেইটো এটা ওলাইছে মহাবীৰ সেইটো অনুকৰণ কৰি লওঁ পৰ্যায় ৰাইজে কিমান দয়া কৰে মৰম কৰে নকৰে তেওঁকো চাই লওঁ ঠিক আছে হ'ব ককা ধন্যবাদ জনালো দেই ভাল লাগিল কথা পাতিব নাই পোৱা আপোনাক আৰু বেয়া পাব পাৰি নাই খালি মই এটাই দুখ পালো ঘনে ঘনে দল সলোৱাটো আপুনি এটা দলতে থাকিব লাগে কংগ্ৰেছ এই মই তোমাক এই টুপি কি দেখিছা বগা নে কোলা নে বগা বুজিলা মনে মনে মানে আপুনি হেৰি কৰিছে টুপিটো কি দেখিলা হ'ব দেখিলো ৰং কি দেখিলা বগা হ'লেও আপুনি বগা টুপি কোনে পিন্ধে আচ্ছা চব দল যে এক হৈছে সেইকাৰণে ন আপুনিও মানে এক হৈ গৈছে আৰু নেকি কংগ্ৰেছৰ কি টুপি বগা বগা আকৌ আপুনি এতিয়া বেলেগ লিখাহে দেখিলো নাম পাৰ্টি এইটো হ'ল এটা আঁচনি ল'ব ৰাইজক বুজাইছে আপুনি সুবিধা ল'ব মানে সুবিধা ল'ব কি কৰিবলৈ ল'ম সুবিধা মই
পৰ্যায়ৰ কাৰণে সুবিধা লওঁ, ঠিক আছে দিয়ক ককা। ৰাইজৰ কাৰণে সুবিধা লওঁ, হ'ব দালাল ডকাইত চোৰৰ কাৰণে নলওঁ, মই পৰ্যায়ৰ কাৰণে সুবিধা ল'ম। বেয়া হৈছে? বাই বাই, ধন্যবাদ। বাই বাই, নমস্কাৰ বাৰম্বাৰ। সেই পিতামাতা, সেই পৰ্যা, সেই পিতামাতা, ভাই ভনী, জীয়াৰী বোৱাৰী, আজি আমাৰ জয় আই অসম, আজি এই পোনাপল এটা আহি ওলাই ইয়াত ভাইৰেল কৰিলে। ইয়াৰ ভিতৰত বহুত কৈছোঁ, গাইছোঁ, মেলিছোঁ। ভুল ভ্ৰান্তি হ'লে চৰণৰ ঠাইদি যাতে ক্ষমা কৰিব লাগে। বাক্য বচনে ক'ৰবাত হয়তো বহা টুটা হৈছে। ইয়াৰ কাৰণে আজি জয় আই অসম সকলো শ্ৰীচৰণৰ ঠাইদি অধমক কৃপা কৰিব লাগে। আজি পিতা মাতাৰ সদৰ পদৰ ধৰা শিৰত জোকাৰি লৈছোঁ। কৃষ্ণ জয়